ৰাতিপুৱা কুঁৱলীৰ মাজত নিস্তব্ধ খালী ৰাস্তা। চাইকেল চলাই আগবাঢ়ি আছে এজন ডেলিভাৰী বয় ৰাজু। পিঠিত ডেলিভাৰী বেগ, চকুত অলপ ভাগৰ। আজি বিহু, কিন্তু মোৰ ডিউটি এতিয়াও শেষ নহয়। ৰাজুৱে চাইকেল থমাই মোবাইলত গাঁৱৰ ফটো চাই লয়। জ্বলি থকা মেজি, গৰম গৰম পিঠা, হাঁহি থকা পৰিয়াল। ঘৰত মা-দেউতা অপেক্ষা কৰি আছে, কিন্তু কাম নকৰিলে পিঠাও নাহে। এজন গ্ৰাহকৰ হাতত পাৰ্চেল দি দিয়ে। গ্ৰাহকে হাঁহি কয়, "হেপী মাঘ বিহু দাদা।" ৰাজুৱেও অলপ হাঁহে, কিন্তু চকুত অলপ নীৰৱতা। ডিউটি শেষ। ৰাজু ৰাস্তাৰ কাষত থকা সৰু এটা মেজিৰ কাষত ৰৈ যায়। পকেটৰ পৰা এটা তিল পিঠা উলিয়ায়। ডাঙৰ উৎসৱ নহ'লেও এই সৰু সুখে যথেষ্ট। মেজিৰ আগত হাত জোৰে, মুখত শান্ত হাঁহি। হেপী মাঘ